নমস্কাৰ বন্ধু বান্ধৱীসকল, জিতুমণি নামৰ চেনেলটোলৈ স্বাগতম জনোৱা হৈছে আপোনাক সকলোকে। আৰু আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি জানিম G7 সম্পৰ্কে। G7 মানে হ'ল গ্ৰুপ 7, এটা অৰ্গেনাইজেশ্যন। ইয়াৰ ফৰ্মেশ্যন প্ৰথম আৰম্ভণি হৈছিল 25 মাৰ্চ 1973 চনৰ লাইবেৰী গ্ৰুপ, ফাউণ্ডেড এট ৱাশ্বিংটন ডিচিত আছে। ট্ৰাইব ইনফৰ্মেল ক্লাব আৰু পাৰ্পজ হৈছে পলিটিকেল এণ্ড ইকনমিক ফৰ্ম। ফৰ্মেলি ক'লে লেবাৰ লাইব্ৰেৰী গ্ৰুপ অফ 6, গ্ৰুপ অফ 8 ৰিভিজন। G7 আছে ফ্ৰান্স, ইউনাইটেড ষ্টেট, ইউনাইটেড কিংডম, জাৰ্মানী, জাপান, ইটালী, কানাডা এণ্ড ইউৰোপিয়ান ইউনিয়ন। প্ৰথম সমিট আৰম্ভ হৈছিল 15 নৱেম্বৰ 1972 ফ্ৰান্সত। আৰু 49 সংখ্যক সমিটখন হৈছে 19 পৰা 21 মাৰ্চৰ 2023 হিৰোশ্বিমা, জাপানত। হিৰোশ্বিমা সমিট আমি তাৰ আগতে জানো G7 সমিটখনৰ 1972 চনত প্ৰথম ফ্ৰান্সত সমিট হৈছিল। ইয়াতে প্ৰথমতে গ্ৰুপ 5 হৈছিল, তাৰ লগত ইটালী যোগত গ্ৰুপ 6 হৈছিল। তাৰপিছত গ্ৰুপ 6ৰ লগত কানাডা যোগত গ্ৰুপ 7 হৈছিল, আৰু গ্ৰুপ 7ৰ লগত ৰাছিয়া যোগত গ্ৰুপ 8 হৈছিল। কিন্তু ৰাছিয়াৰ মেম্বাৰশ্বিপ ছাছপেণ্ডেড কৰা হৈছিল মাৰ্চৰ 2014। তাৰ পৰা গ্ৰুপ 7 হৈ আছে। এই জানিবলগীয়া গ্ৰুপ 7 সম্পৰ্কে। ধন্যবাদ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব।